এইবাৰ তীখৰকাই গৈ গুড় সংগ্ৰহ কৰিবৰ বাবে কি কৰিলে চাওঁচোন আহক। ককাই চাচোন চা, তহঁতৰ গাঁৱত গোটেই জুই লাগি সৰ্বনাশ হ'ল। চাচোন চা, সেয়া চা। আমাৰ তীখৰকাই কিন্তু কম বুদ্ধিয়ক নহয়, হয়নে? এয়া চাওকচোন, তেখেতক পঠিয়াই কি ধৰণে কি বুদ্ধিৰে গুড় সংগ্ৰহ কৰিছে। আহকচোন চাই যাওঁ পিছলৈ কি হয়। ছুটি বাই, এয়া ল। মজা, বল পিঠা বনাওঁগৈ। তীখৰ ভাল কথাটো হ'ল, কি হ'ল? খৰি এডালো নাই ঘৰত। দে দাখন দে, খৰি লৈ আহোঁগৈ দে। ল। এইবাৰ তীখৰকাই ওলালে খৰি আনিবলৈ গৈনো তীখৰকাই কি গতি হয় আহকচোন চাওঁ আটাই। তই দেখোন গপ কৰি গছৰ ডাল কাটিবলৈ লাগিছ। এইখন মোৰ বাৰী বুলি তই নাজান নেকি? তই কিয় মোৰ বাৰীত খৰি লুৰিছ? ঐ, তই শুনিছ নাই? তই শুনা নাই নেকি? তোক মই কিবা এটা কৈ আছো। এইখন বাৰী তোমাৰ বুলি মই জানো নহয়। মই বোলো মোৰ পাঠ ককাইটিয়ে মৰমৰ চেনেহৰ বায়েকটোক খৰি কেইডালমান কাটিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাক ককাইক নিমন্ত্ৰণ দি থৈ যাওঁ আৰু খৰি কেইডালমানো লৈ যাওঁ। বৰ ভাল কথা। নিয়া মোৰ ভাই, যিমান খৰি লাগে নিয়া। মই পিঠা খাবলৈ যাম। পিছে কোনদিনাখন বা যাম? সোঁফালে যিদিনা বৰদোৱা দেখিবা সেইদিনাই। বাঘ ককাইটিৰ উত্তৰ পাই আমাৰ তীখৰকায়ে ৰং মনেৰে খৰি লৈ ঘৰলৈ বুলি লৰ মাৰিল। ছুটি বাই, এয়া ল। এইবাৰ কিন্তু মই পিঠা খাম দেই, বহিহে ল'লোঁ আৰু দেই বা। পিঠা খাম আৰু দেই। জান নাই, আজি কথা এটা হ'ল নহয়। কি হ'ল? কথমপিহে বাচি আহিছোঁ। বাঘ ককাইটিক লগ পাইছিলোঁ যে, বাঘ ককাইটিয়ে মোক কৈছে। কৃষ্ণ, কি যে সুধিছে বাঘ ককাইটিয়ে মোক সুধিছে, তই এই জংঘলখন মোৰ বুলি জান নাই? বোলো বাঘ ককাইটি, মই জানো নহয়, এই বাৰী যে আপোনাৰ হয়। তাৰপিছতে আৰু বাঘ ককাইটিয়ে সুধিছে, খৰি কেলে নিবলৈ আহিছ? মই বোলো আপোনালৈ পিঠা বনাবলৈ। তাৰপিছতে আৰু বাঘ ককাইটিয়ে কৈছে, হয় নেকি, পিঠা মোলৈ বনাবি? বোলো পিঠা আপোনালৈ, পিছে কেতিয়া? মই বোলো আপুনি যিদিনা মোৰ ধোঁৱা দেখিব সেইদিনাই। কেলে মাতিলি? সৰ্বনাশ, বিপদখন কেলে চপাই ল'লি? বাঘলৈ বনাম 3টি পিঠা, আগতে আমি খাই লওঁ। এখন বনাম বৰা চাউলৰ পিঠা, আৰু এখন বনাম চূণৰ পিঠা, আৰু এখন কচুৰ পিঠা। এইবাৰ বাঘ ককাই মজা উলিয়াম। বনা সোনকালে বনা পিঠা, মোৰ ভোক লাগিছে। খা। খা। দে বাঘ ককাইটি পিঠা হৈ গ'ল হে। 3খন পিঠা খাব হৈছে। এইবাৰ বাঘ ককাইটিক আমি মজা ভালকৈ দিম।
এই তীখৰ কায়ে বাঘৰ বাবে পিঠা সাজু কৰি এখন দিলে পদূলিৰ মুখত, এখন দিলে দুৱাৰ দলিত আৰু এখন দিলে ঢেঁকীৰ শালত। পিঠা সাজু কৰি এয়া খেৰত লগাই দিলে জুই, যাতে সেই ধোঁৱাই আমাৰ বাঘ ককাইটিক জাননী দিয়ে যে বাঘ ককাইটিৰ বাবে পিঠা সাজু। আহকচোন চাই যাওঁ। পিঠা হৈ গ'ল, জাননী নকৰোঁ। পিঠা পালোঁ। মজা। মজা। আৰু আছে, আৰু আছে। কিন্তু মাংস ৰৈছে। আৰু আছে। ডিঙিটো খজুৱাইছে, ডিঙিটো খজুৱাইছে, মোৰ পৰিছে ডিঙিটো, মোৰ ডিঙিটো কিবা এটা হৈছে, মই মৰিমে দিয়ক, মই মৰিমে দিয়ক। তীখৰ আৰু চুটিবাই গল্পটিৰ ইমানতে অন্ত পৰিছে। শেষলৈকে উপভোগ কৰাসকলক বহুত বহুত ধন্যবাদ। আমাক আগলৈও এনেধৰণে আগবঢ়াই নিব।